We want justice, justice. We want justice, justice. We want justice, justice. ইতিমধ্যে আপোনালোকে গম পাইছে যোৱা কিছুমান দিন আগতে সাধু এজন লিডাৰ তেখেতক মাৰ্ডাৰ কৰা হৈছে আৰু তাৰ ডেড বডিটো এতিয়ালৈকে ৰিকভাৰ হোৱা নাই। গতিকে সাধু কমিউনিটিৰ লগতে আমি ডিমাচা ষ্টুডেণ্ট ইউনিয়ন আৰু কাটলিছ ষ্টুডেণ্ট এছ'চিয়েশ্যনে আজি কণ্ডোলেঞ্চ পাতিব আহিছে আৰু তেখেতৰ ন্যায় আমি জাষ্টিছ খুজিবলৈ আহিছে। আৰু মই এইটোৱে ল' এণ্ড অৰ্ডাৰ আৰু গভৰ্ণমেণ্টক এইটোৱে দৰখাস্ত কৰিব বিচাৰোঁ যে যিখিনি মেচিনাৰী ৰিকুৱাৰ্ড হয় ডেড বডিটো ৰিকভাৰ কৰোঁতে ইয়াত লগাই দিব লাগে আৰু সোনকালে তেখেতৰ ন্যায়টো পাব লাগে। আৰু যি কমিউনিটিয়ে নহওক আপোনাৰ তেনেকুৱা হয় যে 6 আগষ্টত 2025 মণিপুৰ ইম্ফলত মানে মেইটে এলায়েন্স বা মেইটে CSO কিমান আছে মই নামটো পাহৰিলোঁ। তাৰপিছত সাধু ইম্পি মণিপুৰ সিহঁতি মানে কমিউনিটি আণ্ডাৰষ্টেণ্ডিং টক মানে পিচ পেক নহয় কমিউনিটি আণ্ডাৰষ্টেণ্ডিং টক এটা মিটিং পাতিছে। সেইটো মিটিঙত এজ এ সাধু ৰিপ্ৰেজেণ্টেটিভ নেকাম জংহাও আৰু ইয়াৰ পৰা আৰু আছে জাংগুন শিক্ষক আৰু হাউকং পৰা কিছুমান আছে সিহঁতি গৈছে। সেইটো মিটিং যোৱাৰ পাছত কিছুমান মানে KNA, KSO যিমান উগ্ৰপন্থী SO গ্ৰুপ যিমান আছে যিমান অৰ্গেনাইজেশ্যন আছে সিহঁতি অপ'জ কৰিছে যে সাধু বোলে তাতে কিয় যাব লাগে, সাধু বোলে তাত মিটিঙত কিয় যাব লাগে। আৰু মই এটা কথা স্পষ্ট কৰি দিছোঁ যে কুকি হয় সাধু ইজ এ ট্ৰাইব এণ্ড কুকি ইজ অলছ' এ ট্ৰাইব। কুকিলে যি কৰিব আমি উংলি নকৰোঁ আৰু সাধুলে যি কৰিব কুকিলে উংলি কৰিব নালাগে, ইণ্টাৰফেয়াৰ কৰিব নালাগে এটা কথা। সেই তাৰপিছত এইটো মিটিং হৈ যোৱাৰ পাছত বহুত CSO আছে সিহঁতি প্ৰেছ দিছে কণ্ডেম কৰিছে। তাৰপিছতো আমাৰ এইটো লিডাৰ আছে নেকাম জংহাও আৰু আমাৰ এইটো ডাঙৰীয়া জাংগুন শিক্ষক তাক চামান দিছে, 2বাৰ চামান দিছে ইয়াত KNA অফিচত। এইটো চামান কোনে দিলে KSO জইণ্টলি দিছে KNA। মই এইটো মোৰ কিবা নহয় সিহঁতৰ নিজৰ PR আছে মই আপোনালোকক পঠাই দিম। সিহঁতি চামান দিছে 2বাৰ তো সিহঁতি নগ'লে চামানটো সিহঁতি 2বাৰ দিছে সিহঁতি নগ'লে। তো লাষ্টলি 29 আগষ্ট দিনাখন সিহঁতি আকৌ মিটিং পাতিছে KNA কুকি নেশ্যনেল এছেম্বলি কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কুকি গাঁওবুঢ়া এছ'চিয়েশ্যন আৰু কুকি কালচাৰ ছ'চাইটি সিহঁতি মিটিং পাতিছে। সেইটো মিটিঙত সিহঁতি ৰেজলিউশ্যন লৈছে যে সেই দুজনক আমি 2বাৰ চামান দিছোঁ অহা নাই, সেইকাৰণে আজিৰ পৰা এই দুটা ওপৰত যি ঘটনা ভাল বেয়া ঘটিলেও আমি দায়িত্ব নলয়। তো মানে কোইনচিডেণ্টলি কম না কি ক'ব সিহঁতি ৰেজলিউশ্যন লৈছে 29 আগষ্ট দিনাখন আৰু এইটো ঘটনা ঘটিছে নেক্সট ডে দিনাখন। তো কানেক্ট দ্য ডট আমি ধৰিছোঁ যে সেইটো কাৰণে এইটো ঘটনা হৈছে মানে চিম্পল কথা আৰু মানে ঘটনাটো চবে গম পালে আমাৰ ইয়াৰ কলেজে সাধু লিডাৰ হয় তাৰ নাম হৈছে নেকাম জংহাও। তাক মানে 29 আগষ্ট এৰাউণ্ড 7 PM কুকি টেৰৰিষ্ট কম না কুকি CSO কম না কুকি SO কম ARA UKDA ছাছপেক্টেড UKDA KLA সিহঁতি মিলি পেলাই সিহঁতক তাক মাৰি দিলে। আৰু আজি কিমান দিন হৈ গ'ল 4 দিন হৈ গ'ল 4 দিনলৈকে একেলগে ডেড বডি পোৱা হোৱা নাই। তো আজি আমি বাধ্য হৈছোঁ যে ইয়াত চিট ইন প্ৰটেষ্ট কৰিবৰ কাৰণে। আৰু আমাৰ কিছুমান ডিমাণ্ড আছে আৰু আমাৰ কিছুমান আনআনচাৰ্ড কুৱেশ্যন আছে যে সেইটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু সকলো যিমান কিবা আছে সিহঁতৰ লগত আমাৰ কিছুমান আনআনচাৰ্ড কুৱেশ্যন আছে সেইটো আমি ক'ব বিচাৰিছোঁ যে নেকাম জংহাও যিটো সাধু লিডাৰ হয় তাক কিয় মাৰা হৈছে, কোনে মাৰিলে বা যিটো ধৰা পৰিছে একিউজকেইটা যিটো KRA কেডাৰ বুলি কৈছে ঠিক আছে। তো নামটো যিমান আমি শুনি পাইছোঁ যে সিহঁতি 3 একিউজ টু মেইনলি দে আৰ ফ্ৰম মণিপুৰ। তো ইয়াত মণিপুৰ বেছ KRA বেলেগ ইয়াত কি কৰিছে ন, এইটো এটা কথা। আৰু ছেকেণ্ডলি ইয়াত মানে ক্ৰাইমটো এক্সিকিউট কৰিবৰ কাৰণে কোনে অৰ্ডাৰ দিলে, ছেকেণ্ডলি মাষ্টাৰ মাইণ্ড কোন হয় আৰু কনস্পিৰেটৰ কোন হয়। আৰু তাৰ মানে এনেকুৱা হয় অকল 5জনৰ কাৰণে ধৰা পৰিছে
আৰু হ'লেও ইমান ডাঙৰ ক্ৰাইমটোক এক্সিকিউট কৰিব অকল 5 জনটো নোৱাৰিব, এটলিষ্ট 15 to 20% লাগিব। তো সিহঁতি ক'ত আছে? আৰু এইটো পুলিচ বেলেগ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বেলেগ কি কৰিব বিচাৰে? আৰু 4th কুৱেশ্যন হৈছে ডেড বডি ক'ত আছে? আজি 4 দিন হৈছে আমি ইয়াত আহিছোঁ, ছানডে দিনৰ পৰা আমি ইয়াত লাগি আছোঁ। SDRF বেলেগ ট্ৰাই কৰি আছে, পানী জানামতে সিহঁতি মানে গোটাত নদীত পেলাইছে বোলে। যদি সঁচাকৈ যদি নদীত পেলাইছে এতিয়ালৈকে মানে কিয় পোৱা নাই? এটা কথা, যদি সঁচাকৈ যদি সিহঁতি নদীত পেলাইছে পাব লাগে ন। আজি 4 দিন হৈ গ'ল, SDRF লাগিছে, পুলিচ লাগিছে, আমি লাগি আছোঁ লোকেল বেলেগ। তো ক'ত আছে ডেড বডি? আৰু যদি নদীত সিহঁতি পেলা নাই, হ'ব পাৰে পেলাই নাই সিহঁতি ক'ত পায়, এইটো কেনেকৈ সিহঁতি ৰিকভাৰ কৰিব বিচাৰে? আৰু এটা কুৱেশ্যন আছে যে এইটো যাক ধৰা পৰিছে সিহঁতি হৈছে মামুচা মানে কেডাৰ হয়। কাডাৰবিলাকতো সিহঁতৰ হায়াৰ ৰেংকিং অফিচাৰ KRA লিডাৰবিলাক সিহঁতৰ উইদাউট দেয়াৰ নলেজ, উইদাউট দেয়াৰ কনচেণ্ট, উইদাউট দেয়াৰ এপ্ৰুভেল এইটো ক্ৰাইম এক্সিকিউট নকৰে। এইটো আমাৰ মানে কেনে ক'ব, আমি মানিছোঁ আৰু এইটো কেলে সিহঁতি মানে KRA লিডাৰ, হায়াৰ লিডাৰকেইটা, ছিনিয়ৰ মেম্বাৰ লিডাৰকেইটা আছে, সিহঁতি এপ্ৰুভেল দিলেহে কাডাৰবিলাক এনেকুৱা ক্ৰাইমটো এক্সিকিউট কৰিব। সেইকাৰণে পুলিচে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সিহঁতৰ লিডাৰ্ছ কাৰণে কি কৰিব? সিহঁতি আমি শুনিছোঁ সিহঁতি পলাইছে যদি সিহঁতি আনিব লাগে। সিহঁতি মানে চিজফায়াৰত আছে, লেট দেম ফেচ দ্য ল। আৰু আজি ইয়াত প্ৰটেষ্টটো আমি শান্তি বিচাৰিছোঁ আৰু আমি কেতিয়াও ভাইলেঞ্চটো আমি ফ'ল' নকৰোঁ আৰু আমি বিলিভ নকৰোঁ। আমাৰ যিমান গ্ৰিভান্স আছে এইটো ডাইলগ, এইটো ইনভেষ্টিগেশ্যন থ্ৰু দি আমাৰ যিমান গ্ৰিভান্স আছে, যিমান আমাৰ কিবা আছে কুৱেশ্যন আছে, এইটো আনচাৰ কৰা হ'ব, এইটো আমি আশা কৰোঁ। कार्बी आंगलोंग में, आसाम में अभी मिलिटेंट्स का कोई ऑर्गेनाइजेशन नहीं फिलहाल। राइट नाउ वी डोंट हैव एनी टेररिस्ट ऑर्गेनाइजेशन इन कार्बी आंगलोंग। यस, तो ये KRA लोग सीज फायर करके यहाँ पे क्यों बैठा है? आप लोगों को मिलिटेंट्स ऑर्गेनाइजेशन को, आप लोगों से कभी मिलिटेंट ऑर्गेनाइजेशन से या कोई उग्रवादी की संगठन से कुछ फ़ायदा मिला है? तो वो लोग क्यों है यहाँ पे? क्यों चाहिए वो? हम लोगों को कोई उससे कोई सुविधा मिल रहा है क्या? KRA से कोई सुविधा मिल रहा है क्या हम लोगों को? हम लोगों को कौन देख रहा है? गवर्नमेंट ऑफ आसाम काउंसिल देख रहा है, आसाम पुलिस देख रहा है, कार्बी आंगलोंग पुलिस हम लोगों का देखभाल कर रहा है। वी हैव लॉ एंड ऑर्डर, देन व्हाई वी नीड KRA? हाँ, कार्बी आंगलोंग में KRA क्यों चाहिए? टेररिस्ट ऑर्गेनाइजेशन क्यों चाहिए कार्बी आंगलोंग में? ये मेरे तरफ से कार्बी स्टूडेंट एसोसिएशन से मैं निंदा करता हूँ कि KRA जितना भी ऑपरेट हो रहा है आसाम के अंदर में जल्द से जल्द डिमोलिश करो, जल्द से जल्द डिमोलिश करो और मणिपुरी कार्बी को यहाँ से भगाओ, मणिपुरी कार्बी को आसाम से भगाओ। मणिपुरी कुकी को कार्बी आंगलोंग में, मणिपुरी कुकी मिलिटेंट्स को कार्बी आंगलोंग में कोई जगह नहीं है, सबसे पहली बात। इसलिए आसाम गवर्नमेंट से, आसाम पुलिस से मेरा बहुत बड़ा विश्वास है, लॉ एंड ऑर्डर से मेरा बहुत बड़ा विश्वास है, उच्चतम न्यायालय से मेरा बहुत बड़ा विश्वास है कि ये करके देगा। कार्बी आंगलोंग में अभी बहुत अच्छा मतलब वातावरण है, अभी बहुत अच्छा सिचुएशन है ये, और हमको ख़राब नहीं करना है। इसलिए
chairman I hit nhưng là thà đủ uy tín bằng hay là thà đủ năm mươi đi ngoài gì bol một gì ở đó để tăng này Litum dak manja hawara long litum lut thado atuma long thadau literature chairman apran armud delok ni thong ni apra apran armud delok la apran karmud atumke isi song ari kecil tanga song la ke KRA gok la pen KRA puke la ke karbiang long long ba asam long asong gali la ke Manipur pen si operate Manipur pen si bang nang klembom la sila suasong itum karbiang long apan kopini kerap pen kopini ke joy nang iduma kusini mitar juga ko ilitum song trok monsam hangget monsam apansi karbiang long monsam ha sonat demon dunangi pu kemat hapen si ari cirung et pen pini inutta karbiang long la sona alam bang itum arjulong delo isung da poke delo stanon KRA pusis PR kem manja aha waralong la chohang weng ko lang kum chigir dim long si KRA sis PR kem dokok lo KRA sis PR kem ke dokok pena jok si pini la so amebar kedars da kum kem lisim kang kang ke ot atum si la so mi ahan apran el delo alam da alam kali lagi Manipur along aha waralong alam lagi Manipur long aha waralam pena pot si apran ender lo la sini tum karbi lo Charlie asong lapen di masa lo Charlie asong lapen hadau lo Charlie asong pen cinglok dak rejam hadau waktu cetong si so alam nitum kepandak kang kungelan opini akisung dokok postame kedamtang anta ilitom han asam polis karbi ngong polis pen sinang rampok asam polis karbi ngong polis pen si solbom lo udah KRA tum kedupen ake joya mi purutang de KRA abang ke kabingong pen bang rapjin pen hikserak segini kaprek asama hawara long mang litum cini de akar bieng long long ke damtang anta litum cini lo kosona kisung situm di potang mak la sila sona kisung jong sila tum dobom puteng ko tum cetong nangkok dathe kasini di litum man ke dokter silik siam dokter ram long hang di kacung di kantong ke la risim kyon dangat no mapan ceasefire kema bang anpen kan bingong pen heklot si kemi ko jong sila template putang de tum kewang dilangan ni kisung puji la sini PSA dan ben milimanda rupen ela si pangdak kang tunggo jong si asam gomen pen mate kar bingong pen jong si autonomous council pen kar bingong police pen jong si la so mo claim tek ke pen tum kiaria kem bidin tum PSA dan si cerai gaji along le pen tum nang pen pro ni tum si cerai gaji ni tum si dam kori la pen itum kasong nang jiang dengan kedam nang jiang dengan itum dam la si anen lo